হেল্ল' নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকৰ ওচৰত এই ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকক জনাম যে আপোনালোকে আধাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰিব পাৰিব বা আপোনালোকে আধাৰ কাৰ্ডৰ ষ্টেটাছ কেনেকৈ চেক কৰিব পাৰিব, যে আপোনালোকৰ আধাৰ কাৰ্ডখন এপ্লাই হৈছে নে নাই, এপ্ৰুভ হৈছে নে নাই, সেইটো চেক কৰিব পাৰিব আৰু কেনেকৈ ডাউনলোড কৰিব সেইটো মই ভিডিঅ' সহকাৰে দেখুৱাম। তো ভিডিঅ'টো দেৰি নকৰে এতিয়া ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। তো লাহে লাহে অলপ ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, তো চাই থাকিব। তো প্ৰথমতে মই ইয়াতে মোৰ এড্ৰেছটো টাইপ কৰি দিম। ইয়াতে এড্ৰেছটো দিয়া আছে, লিংক কপি দিয়া আছে, তো তথাপি মই পেষ্ট কৰি দিম। আপোনালোকে চাওক ইয়াতে কি লিখা আছে, আধাৰ কাৰ্ড UIDAI.gov.in। ইয়াতে চাৰ্চ কৰি দিব, এইটো গভ মই চাৰ্চ কৰি দিছোঁ। লোড ল'ব পাৰে যিহেতু নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে, চাৰ্ভাৰ বহুত ব্যস্ত। তো বন্ধুসকল, তো লিংকটো আপোনাৰ যোৱাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনালোকে দেখা পাইছে UIDAI.gov.in ওপৰত লিখা আছে। তো আপোনালোকে এনেকৈ যাব, অলপ যাই থাকিব। তো আপোনালোকে ইয়াতে চাব যে ইয়াতে আপোনালোকে দেখা আছে চেক আধাৰ ষ্টেটাছ। প্ৰথমতে আধাৰ ইজ ফৰ এভৰি ষ্টুডেণ্ট, ইয়াতে দেখা আছে চেক আধাৰ ষ্টেটাছ। তাতে মই ক্লিক কৰি দিম প্ৰথম অৱস্থাত। ইয়াতে মই ক্লিক কৰি দিছোঁ। তো মই এতিয়া আধাৰ কাৰ্ডৰ মই ষ্টেটাছ চাম। তো ষ্টেটাছ চাবলৈ প্ৰথম মই স্ক্ৰল ডাউন কৰি যাব, তলত যাব লাগিব। তলত যাব, ইয়াতে দেখা আছে এণ্টাৰ এনৰলমেণ্ট ID, EID এণ্ড টাইম অফ এনৰলমেণ্ট EID। তো এইটো মই ইয়াতে মোৰ এনৰলমেণ্ট ID যেতিয়া আপোনালোকে এপ্লাই কৰাৰ সময়ত আপোনালোকে এখন হেৰি উলিয়াই দিয়ে, এপ্লিকেশ্যন যিটো আপোনালোকে এপ্লাই কৰে তাৰ বাবে এখন কপি এটা উলিয়াই দিয়ে। তাতে আপোনালোকৰ এনৰলমেণ্ট নাম্বাৰটো থাকিব। তো কি কৰিব আপোনালোকে, যিটো আপোনালোকৰ চতুৰ্থাংক এনৰলমেণ্ট নাম্বাৰ, সেইটো ক্লিক কৰি দিব। মোৰ চতুৰ্থাংক এনৰলমেণ্ট নাম্বাৰটো ইয়াতে আছে, মই এইটো ক্লিক কৰি দিম। ইয়াতে আপোনালোকৰ তলত দিয়া থাকিব, আপোনালোকে ডেটটো দিব লাগিব। ইয়াতে ডেট মানে কিমান তাৰিখে এপ্লাই কৰিছে, কেই তাৰিখে এপ্লাই কৰিছে আৰু কিমান সময়ত, কেইটা বজাত, তো সেইখিনি সম্পূৰ্ণ বিতংক লাগিব। মই এপ্লাই কৰিছোঁ, মই ইয়াত ডেটটো মই দি আছোঁ এতিয়া সম্পূৰ্ণ বিতংকৈ। সময়টো দিব লাগিব আপোনালোকে, সময়টো এনেকৈ নিৰ্ধাৰিত কৰিব। মই আপোনাক দেখুৱাই আছোঁ, এনেকৈ আপোনালোকে সময়টো দিব পাৰিব। তো বিভিন্ন ধৰণৰ বিভিন্ন ইণ্টাৰফেচ আহিব পাৰে। আপোনালোকে পিচিত যদি কৰে বেলেগ ধৰণে আহিব পাৰে। ইয়াতে মোৰো ইয়াত বেলেগ ধৰণে আহিছে। তো ভিডিঅ'টো দীঘলীয়া হ'ব পাৰে, তাতে চাই থাকিব, কাৰণ ইয়াতে সম্পূৰ্ণ চালেহে আপোনালোকে প্ৰচেছটো বুজি পাব। তো এতিয়া এইটো হৈ গৈছে। তো ইয়াতে আপোনালোকে কেপচাটো দিব লাগিব। কেপচা মোৰ ইয়াতে কি আছে, মোৰ ওচৰত কিপেডখন আচলতে ইফালে সিফালে হৈ থাকে, কিপেডখন চেক কৰি লৈছোঁ। বহুত ডাঙৰ হয় কিপেডখন, কিপেডত বহুত সমস্যা। তো কেপচাটো দিয়া আছে 38YNZ। তো মই এইখন চেক কৰি দিছোঁ। এতিয়া আপোনালোকে কেপচাটো শ্ব' কৰা পিছত কেপচাটো হৈছিলে নাই, এতিয়া মই গ' কৰিলোঁ। মই ইয়াতে দেখাইছোঁ যে মোৰ কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ ইজ জেনেৰেটেড, মোৰ আধাৰ কাৰ্ডখন জেনেৰেট হৈ গৈছে। তো ইয়াতে মই দিয়া আছে এতিয়া লোকেল আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰে। আধাৰ কাৰ্ড ডাউনলোডৰ ভিডিঅ'টো মই নেক্সট ভিডিঅ' দেখাম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। নেক্সট